মছজিদৰ ইমাম চাহাবৰ ইমান পৰীক্ষা কৰিবলৈ গৈ লাজ পালে সুন্দৰী যুৱতীয়ে। ইমাম চাহাবৰ প্ৰেমত এগৰাকী সুন্দৰী যুৱতী। কোনো মহিলা চকু থৈ কথা নপতা গাঁৱত ইছলামৰ বাণী প্ৰচাৰ কৰা ইমাম চাহাবক গাঁৱৰ সকলোৱে সন্মান কৰে। এই অবিবাহিত ইমাম চাহাবৰ প্ৰেমত পৰিছে গাঁৱৰে এগৰাকী সুন্দৰী যুৱতী। বহু চেষ্টা কৰি বিফল হৈ অৱশেষত এদিন ইমাম চাহাবক বাটতে লগ পাই প্ৰেম নিবেদন কৰিলে সুন্দৰী যুৱতীগৰাকীয়ে। যুৱতীৰ ফালে নোচোৱাকৈয়ে আৰু তেওঁ কোনো উত্তৰ নিদিয়াকৈয়ে ইমামজন গুচি গ'ল। যাৰ বাবে যুৱতীগৰাকীয়ে খঙত অগ্নিশৰ্মা হৈ ইমামজনক অপদস্থ কৰিব বুলি শপত খালে আৰু কেইদিনমান পিছত সেই যুৱতীগৰাকীয়ে তেওঁৰ ভাতৃক পঠিয়াই ইমামজনক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে। ইমামজনে নিমন্ত্ৰণ ৰক্ষা কৰি নিশা যুৱতীগৰাকীৰ ঘৰলৈ ভাত খাবলৈ আহিল। যুৱতীগৰাকীয়ে ইমামজনক পৰীক্ষা কৰিবলৈ ভাতৰ বাচনৰ তলত ৩,০০০ টকা থৈ দিয়ে। ইমামজনে আহাৰ গ্ৰহণ কৰি যুৱতীগৰাকীৰ ভাতৃক ধন্যবাদ দি গুচি আহিল। ইমামজন যোৱাৰ পিছত সুন্দৰী যুৱতীগৰাকীয়ে ভাতৰ বাচনখন দাঙি দেখে যে টকাখিনি নাই। ইমামজনে লৈ গুচি গৈছে। যুৱতীগৰাকীয়ে ভাবিলে ইমান মহান এজন আলিম, অঞ্চলৰ সকলোৱে তেওঁৰ গুণ গায়, সকলোৱে তেওঁক প্ৰশংসা কৰে, কিন্তু ইমামজনে টকা ৩,০০০ লোভ সামৰিব নোৱাৰি মনে মনে টকাখিনি লৈ গুচি গ'ল। যুৱতীগৰাকীয়ে ইমামজনক গালি গালাজ পাৰিবলৈ ধৰিলে আৰু নিশা ককায়েকগৰাকীক যুৱতীগৰাকীয়ে সকলো কথা ভাঙি পাতি গ'লে। কিন্তু যুৱতীগৰাকীৰ কথা শুনি ককায়েকে ক'লে যে ইমাম মহান এজন আলিমে এই কাম কেতিয়াও কৰিব নোৱাৰে, নিশ্চয় কৰবাত ভুল হৈছে। কিন্তু যুৱতীগৰাকীয়ে মনে মনে ইমামজনক বহু বেয়া ভাষাৰে ককৰ্থনা কৰিলে। এই ঘটনা হোৱা এবছৰ উকলি গ'ল। এই এবছৰত সেই ৩,০০০ টকা কোনে নিলে তাৰ কোনো খবৰ নোলাল। এই এটা বছৰত যুৱতীগৰাকীৰ ঘৰলৈ ইমামজনে এবাৰো নাহিল। এবছৰ পিছত এদিন পুনৰ যুৱতীগৰাকীয়ে তেওঁৰ ভাতৃক হতুৱাই ইমামজনক নিমন্ত্ৰণ জনালে। ইমামজনে নিশা যুৱতীগৰাকীৰ ঘৰলৈ আহাৰ গ্ৰহণ কৰিবলৈ আহিল। কিন্তু আহাৰ দিয়াৰ পূৰ্বে যুৱতীগৰাকীয়ে সেই ইমামজনক চোৰ বুলি গালি পাৰিবলৈ ধৰিলে। এবছৰ পূৰ্বে কিয় টকাখিনি চুৰি কৰি নিছে বুলি প্ৰশ্ন কৰিলে। যুৱতীগৰাকীয়ে ক'লে যে ইমাম চাহাব, মই আপোনাৰ গুণত মুগ্ধ হৈ মই আপোনাৰ প্ৰেমত পৰিছিলো। আপোনাৰ দৰে এজন আলিমৰ পত্নী হ'ব পাৰিলে মই গৌৰৱ অনুভৱ কৰিব পাৰিম বুলি ভাবিছিলো। কিন্তু মই ভবাই নাছিলো যে সামান্য কেইটামান টকাৰ লোভ সামৰিব নোৱাৰি আপুনি টকাখিনি চুৰি কৰিব পাৰে। যুৱতীগৰাকীয়ে ইমামজনক সুধিলে, আপুনি কওকচোন, সঁচাকৈ টকাখিনি লৈছিল নেকি? ইমামজনে ক'লে, হয়, মই লৈছিলো। ইমামজনৰ কথা শুনি যুৱতীগৰাকীয়ে ক'লে, আপুনি এই কাম কৰোঁতে আপুনি অকণো লাজ পোৱা নাইনে? ইমামজনে ক'লে, মই মোৰ কামত লাজ পোৱা নাই। যুৱতীগৰাকীয়ে খঙেৰে ক'লে, আপুনি নাজানেনে মই আপোনাক পচন্দ কৰোঁ? মোৰ পৰিয়ালৰ পৰাই আপোনাক বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু এজন ইমাম হৈ কিদৰে টকা চুৰি কৰিলে আপুনি? যিহেতু মই আপোনাক বিয়া পাতিম, কিন্তু বিয়াৰ পূৰ্বে মই আপোনাৰ পৰা এটা পৰীক্ষা লৈছিলো। পৰীক্ষাত গম পোৱা গ'ল আপুনি প্ৰকৃত ইমাম নহয়, আপুনি এজন চোৰ। তেতিয়া ইমামজনে ক'লে, হয়, মই টকাখিনি লৈছিলো, কিন্তু মই টকাখিনি চুৰি কৰা নাই। তেওঁ ক'লে, মই জানো তুমি বাচনৰ তলত টকাখিনি ৰাখিছিলা, সেয়া জানিব পাৰিছিলো। কিন্তু ময়ো তোমাৰ পৰীক্ষা ল'বলৈ টকাখিনি তোমাৰ ঘৰৰ ভিতৰত কোৰাণ শ্বৰীফৰ কাষতে থৈ দিছিলো। আপুনি মোক যেনেদৰে পৰীক্ষা কৰিছিলে, ময়ো মোৰ যোগ্য জীৱন সংগিনীক বাচিবলৈ টকাখিনি তোমাৰ ঘৰৰ কোৰাণ শ্বৰীফৰ কাষতে ৰাখিছিলো। মই জানো এজন আলিমৰ পত্নী হ'বলৈ তোমাৰো বহুত যোগ্যতা থকাৰ প্ৰয়োজন। তুমি প্ৰকৃত ইছলামিক নাৰী হ'লে প্ৰতিদিনে এবাৰ কোৰাণ অধ্যয়ন কৰিলা হয়। কোৰাণ অধ্যয়ন কৰি অন্ততঃ তোমাৰ মৃত মা দেউতাৰ হৈ দোৱা কৰিলা হয়। কোৰাণ অধ্যয়ন কৰিলে টকাখিনি তাতে পালা হয়। কিন্তু দুখৰ কথা এই যে তুমি এটা বছৰে কোৰাণখন এবাৰো খুলি নাচালা। সেইখন চালে তুমি টকাখিনি তাতে পালা হয়। যিখন ঘৰত আল্লাহৰ কালাম কোৰাণ পাঠ নহয়, সেইখন মৃতকৰ ঘৰ। কিন্তু এবছৰে কোনেও কোৰাণখন এদিনো মেলি নাচালে। গতিকে তুমি মোৰ বাবে উপযুক্ত পাত্ৰী নহয় বুলি ইমামজন উঠি গুচি গ'ল। ইমামজনৰ কথা শুনি যুৱতীগৰাকীয়ে অতি লাজ পালে আৰু ভৱিষ্যতে প্ৰতিদিনে কোৰাণ পঢ়াৰ বাবে প্ৰতিশ্ৰুতি দিলে।